হেল্ল' গাইজ নমস্কাৰ, মই পৰিচতিয়াই আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ মোৰ এটা অন্য ভিডিঅ'লৈ। আজি মই ৰাতিপুৱাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এতিয়া এয়া বেটাই এক্সাৰচাইজ কৰি আছে। আজি দিনটোত কি কৰোঁ কি নকৰোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। আহকচোন। বিভুৰ আকৌ চুলিখিনি ইমান ডাঙৰ হৈছে, আজি তাক চুলিখিনি কটাই আনিব লাগিব। যদিও শনিবাৰ চুলিখিনি কাটিবই লাগিব, নহ'লে ইমান বেয়া দেখা হৈছে, কাণখনত ঢাক খাই গৈছে। এফালে ওলাই যোৱা বুলি ক'লে যে ই ৰ'বই নোৱাৰে, জল্দি চেণ্ডেল কোট চব বিচাৰি দৌৰা দৌৰিকৈ যাব বিচাৰে। এয়া দৌৰিলেই নহয় আৰু গৈ ৰাস্তাৰ পৰা চিঞৰি থাকিবগৈ, পাপ্পা পাপ্পা কেনে। লাহেকৈ যাবা, লাহেকৈ, মংকি ৰৈ থাকিব সেইকেইটা। ওচৰতে আছে বিউটি পাৰ্লাৰখন, ইউনিচেক্স বিউটি পাৰ্লাৰ হয়। সি এতিয়া তাতে গৈ পিনি কাটি আনিবগৈ চুলিখিনি কাটি অহাৰ পাছত আমি আকৌ মন্দিৰলৈ যাম। মন্দিৰত সেৱা এটা কৰিবলগীয়া আছে, আপোনালোককো লৈ যাম মন্দিৰলৈ। মন্দিৰৰ পৰিৱেশটো আপোনালোককো দেখাম। আহি পালেহি দেই চুলি কাটি। এতিয়া দৰ্জা খুলিছোঁ, চাওঁচোন। এইটো এফালে লুকাই আছে, সেইটো দৌৰিলে চুলি কটা নেদেখাওঁ বুলি দৌৰিলে। মই ওচৰত গৈ আপোনালোকক দেখাইছোঁ দেই চুলি কেনেকৈ কাটিলে। আকৌ চুলি কাটিবলৈ গ'লে আকৌ শান্তিকৈ বহি নাথাকে নহয় চেয়াৰখনত, যিহে ইফাল সিফাল কৰি মূৰটো ঘূৰাই থাকিব। আজি বা কি কৰিলে, ভালকৈ কাটিব পাৰিলে নে নোৱাৰিলে চালেহে অৰ্থ পাম আৰু। দৌৰি আকৌ টেবুলৰ তলতে সোমালিম, তথাপিতো সি নেদেখাওঁ বুলি ভাবিলোঁ। গৈ ভাত জুচ লৈ আহিছিলে, আকৌ জুচ খাই লওঁ। জুচ খাই মই মেগী বনাওঁ, মেগী বনাই খাই লওঁ। তাৰপাছত আকৌ যাব লাগিব এফালে। মেগী খাই থাকোঁতে আকৌ এইটো বান্দৰে গোন্ধ পাই আকৌ খিৰিকীতে উঠি ল'লেহি। নাযায়, বাৰে আহিছে, বাৰে খেদিছোঁ। কালি বনোৱা ৰুটি আছিলে, তাকে এডোখৰ দিলোঁ, আৰু আছিলে দিওঁ নেকি ভাবিছিলোঁ। এইবোৰ কৰি থাকোঁতে আকৌ এটা ফোন আহিলে, ফোনটোত আকৌ আমাৰ পাৰ্চেল এটা আহিছে। এইয়া দৌৰিলে পাৰ্চেলৰ খবৰ পাই। আমি চাওঁগে, দমে আহা। পাৰ্চেলটোত আহিছে দুটা লং পেণ্ট, এটা এইটো কালাৰ দেখিলেই নহয়, ব্লেক কালাৰ আছিলে। মোৰ কিন্তু এইটোহে পচন্দ হৈছে, ভাল লাগে মোৰ এইটো কালাৰ। মোৰ নহয় আকৌ দেই, এইকেইটা বিভুৰ দেউতাকৰেহে লং পেণ্ট।
এতিয়া মই কাপোৰ কানি পিন্ধি ৰেডি হৈ গ'লোঁ মন্দিৰলৈ বুলি। এতিয়া দৰ্জাখনত তলাটো লগাই লৈছোঁ। এতিয়া এয়া আহিছোঁ। আমি এতিয়া এয়া হনুমান মন্দিৰ পালোহি। হনুমান মন্দিৰ এয়া ভিতৰচোৱা হয়। এয়া হনুমান মূৰ্তি হয়। আৰু এইফালেও আছে। মোৰ শাহুমাৰ আজি মৃত্যুৰ বাৰ্ষিক দিন। আজিৰ দিনটোতে তেওঁ পৰলোকগামী হৈছিলে। তেওঁ আজি আমাৰ মাজত নাই বৰ্তমান। তেওঁৰ আত্মাৰ সদ্গতিৰ বাবে আমি ভগৱানৰ ওচৰত এগছি ধূপ এগছি বন্তি জ্বলাই সেৱা জনাইছোঁ। আৰু তেখেতে য'তে আছে সুখত থাকক শান্তিত থাকক তাৰে কামনা কৰিছোঁ। আৰু তেখেতে আমাক ওপৰৰ পৰাই পুত্ৰ বোৱাৰী আৰু নাতি হিচাপে আশীৰ্বাদ কৰি থাকক তাকে কামনা কৰিছোঁ। আমি এই ভাবিয়ে আমি ধূপ চাকি জ্বলাই মনৰ ভিতৰত শান্তি লৈছোঁ। ভিডিঅ'টো আজি ইমানেই আছিলে। ভিডিঅ'টো চাই কেনেকুৱা পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। লগতে মন্দিৰৰ ভিতৰ পৰিৱেশটো আপোনালোকক দেখালোঁ। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। আপোনালোকৰ মাজৰ পৰা মই পৰিচয়তে বিদায় মাগিছোঁ। আকৌ এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বাই বাই।